অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ হোটেল আয়ত্ৰীলৈ। এটা বিশেষ অনুষ্ঠান আছে, সকলো ৰৈ আছোঁ। এতিয়া আহি পালে ফাইনেলি আমাৰ জিতু বৰ্মন ছাৰ। সোনকালে গৈ পালোঁ কাৰণে দুখনমান ফটো তুলি ল'লোঁ। তাৰপিছত আমাৰ আৰম্ভ হ'ল চেমিনাৰ। জিতু বৰ্মন ছাৰ আমাৰ মন্দিৰ আহি পালেহি, আহি উপস্থিত হ'লোহি। এতিয়া চুমকিবাই আৰম্ভ কৰিছে আমাৰ মডেল আমাৰ আৰম্ভ কৰিব ওলাইছে। খুব সাধাৰণ টান যিহেতু ইমানখিনি খুব লাগি ভাগি দিছে, এতিয়া নিজৰো মানে কাম আছে তথাপিতো আমাৰ চুমকিবাই জিতু বৰ্মন ছাৰে অকণমান সম্বৰ্ধনা জনাইছে। তাৰপিছত চুমকিবাইও জিতু বৰ্মন ছাৰক আৰু তেওঁৰ টীমক সম্বৰ্ধনা জনাইছে। খুব ঘনিষ্ঠ বন্ধু নিতু বৰ্মন, তেওঁকো জিতু বৰ্মন ছাৰ। যিহেতু মোৰ এইটো লাইনৰ প্ৰায় ৩-৪ বছৰমানহে হৈছে, তেওঁ বহুতো অভিজ্ঞতা আৰু কাম তেওঁ সুচাৰুৰূপে কৰিবলৈ আমাক বহুতো সৰু টিপছ কিমান হাজাৰ মেকআপ আৰ্টিষ্ট ওলাইছে। গতিকে সেই মেকআপ আৰ্টিষ্টৰ লগত আমি ফেৰ মাৰি দৃষ্টি থকাটো আমাৰ মানে যথেষ্ট ডাঙৰ মোৰ কাৰণে। গতিকে মানুহে ভাল পাই আছে, গতিকে এইটো ভাল লাগিছে। আচলতে সদায় নিজৰ কামটো সদায় এনেকেই আচলতে নিজৰ কামেৰেই নিজৰ এটা পৰিচয় সমাজখনত দি থৈ যাব পৰাটোৱে হৈছে তোমাৰ আচলতে মেইন লক্ষ্য। গৰাকী মডেলৰ আমাৰ হেয়াৰ ষ্টাইল বাকী আছিল, হৈ গ'ল ফাইনেল লুক তেওঁ। এতিয়া হৈছে আমাৰ দ্বিতীয়গৰাকী মডেলৰ মেকআপ চলি আছে। মেকআপ কৰি কাপোৰ পিন্ধিবৰ কাৰণে তেতিয়া জিতু বৰ্মন ছাৰে তেওঁৰ কিছু অভিজ্ঞতা, জীৱনৰ কথা আমাৰ লগত ডিছকাছ কৰিলে। এনেকুৱা হৈ গ'ল এটা সময়ত কথা পাতিলে নিজৰ ভইচটো নোহোৱা হৈছে, কিন্তু এতিয়া তাৰমানে এনেকুৱা হৈ গ'ল মোৰ প্ৰফেশ্যনটোৱে এনেকুৱা য'ত মানে মই কথা নকলেই নহয়। কিন্তু মোষ্ট ইম্পৰ্টেণ্ট আজি মই মেকআপ ফটোকৈ তুলিছোঁ, হৈছেনে নাই? চাউণ্ড চিষ্টেম আহি পোৱা নাই। 5 মিনিট দেৰি হ'লে ভৰি কঁপিব আৰম্ভ কৰে। গতিকে 10টা বুলি ক'লে নাই, পাংচুৱেলিটি আমি কি বুজো? আমি পাংচুৱেলিটি বুজো 10টা বুলি ক'লে 10টাত গৈ পোৱা। পাংচুৱেলিটি এইটো নহয়। 10টা বুলি ক'লে 9:55 আপুনি যাব গৈ পাবলৈ, সেইটোহে পাংচুৱেলিটি আছে। চেষ্টা কৰিব সদায় এইখিনি যাতে মেইনটেইন হৈ থাকে, কাৰণ আমি ধৰক আজিলৈকে খাবলৈ সময় নাতে ৰাতিপুৱা 6টাত 15-16 ঘণ্টা ডিউটি কৰোঁ। আমি এতিয়াও ৰাতিপুৱা 6টাত যদি ওলাই যাওঁ জোৰোণখনৰ কাৰণে ৰাতি 20 বছৰ অভিজ্ঞতাপূৰ্ণ জীৱনৰ কথা ক'লে, যিহেতু এটা লাইনত ইমান থকাটো সহজ নহয়। তেওঁ জীৱনৰ বহুতো অভিজ্ঞতাৰ কথা আমাক জনালে। মডেলৰ কাপোৰ পিন্ধি হৈ গ'ল। এইটো এটা ব্ৰাইডেল লুক আছে, ধুনীয়া নিখুঁত মেকআপ কৰিছে তেওঁ। ভাল লাগিল সৰু টিপছ কিছুমান জনা নাছিলোঁ, বেছি লং প্ৰচেছ কৰিছিলোঁ। সেইবিলাকে একেই কামে যে শ্বৰ্ট প্ৰচেছতো কৰিব পাৰি সেইটো আমাৰ শিকালে। সেয়া মডেলৰ দুআষাৰ ক'বলৈ দিছোঁ এতিয়া।
Thank you so much. এইকেইটা মই তোমাৰ কাৰণে সৰু এটা উপহাৰ আমাৰ কাৰণে আনিছোঁ। ইমান দুঘণ্টা তুমি দেৰি কৰি আছা আমাৰ লগতে। এইটো এটা তোমাৰ কাৰণে সৰু গিফ্ট। ৰিং লাইটটো আগত আনিব। তই নিজৰ ফোনটো কৰি চাই আছ। এতিয়া আমাৰ ফাইনেলি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছে। এগৰাকীকৈ সকলোকৈ মাতি আমাক চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰি আছে। আগৰকৈ পাৰ কৰি ভাল লাগিল। ধন্যবাদ। আৰু এটা দিন সুকলমে পাৰ হ'ল, ভাল লাগিল। এতিয়া আমি যাবলৈ ৰৈ আছোঁ। সকলো মেকআপ আৰ্টিষ্ট এগৰাকীকৈ ঘৰলৈ গৈ আছে। তেওঁলোকক নিজে গৈছে, আমিও আহিলোঁ। বাই বাই।